নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছো অনুপম হাজৰিকা বৰা ইউটিউব চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আজি আমি আপোনালোকৰ বাবে লৈ আহিছো আগন্তুক DME তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ প্ৰতিটো প্ৰশ্নই গুৰুত্বপূৰ্ণ হয় আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আজি আমাৰ ফাৰ্ষ্ট কোৱেশ্যনটো হৈছে বিজুলী চাকিৰ ভিতৰত কি গেছ থাকে হাইড্ৰজেন নাইট্ৰজেন মিথেন ইথেন এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে নাইট্ৰজেন আমাৰ নেক্সট কোৱেশ্যনটো হৈছে বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম কি সিসমোগ্ৰাফ বেৰোমিটাৰ এনিমোমিটাৰ হাইগ্ৰমিটাৰ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে এনিমোমিটাৰ আমাৰ নেক্সট কোৱেশ্যনটো হৈছে সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি Sodium chloride, potassium chloride, magnesium chloride এটাও নহয় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে Sodium chloride আমাৰ নেক্সট কোৱেশ্যনটো হৈছে বৃহস্পতিৰ উপগ্ৰহটোৰ নাম কি ডিমছ টাইটান ইউৰোপা ফবছ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ইউৰোপা আমাৰ নেক্সট কোৱেশ্যনটো হৈছে সেলুলাৰ ফোনৰ উদ্ভাৱক কোন মাৰ্টিন কুপাৰ লেহাই কমিছ মাৰ্টিনা গ্ৰেভালি মাৰ্টিন সুপাৰ কুৱেণ্ট এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মাৰ্টিন কুপাৰ আমাৰ নেক্সট কোৱেশ্যনটো হৈছে পেচমেকাৰ কেতিয়া আৱিষ্কাৰ হৈছিল 1956 চনত 1957 চনত 1952 চনত 1922 চনত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1956 চনত আমাৰ নেক্সট কোৱেশ্যনটো হৈছে ফিংগাৰপ্ৰিণ্ট পদ্ধতি কোনে আৱিষ্কাৰ কৰিছিল ফ্ৰান্সিছ গেলটন লেভি স্পেন্সাৰ মেৰিকম মেৰী জাংছু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ফ্ৰান্সিছ গেলটন আমাৰ নেক্সট কুৱেশ্যনটো হৈছে টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ কোন ঠাইত আছে মুম্বাইত কলিকতাত দিল্লীত জামছেদপুৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মুম্বাইত আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ বন গৱেষণা কেন্দ্ৰ তলৰ কোন ঠাইত আছে হায়দৰাবাদ ডেৰাডুন পুনে ৰাঁচী এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ডেৰাডুন আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অণুজীৱৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম কি ভাইৰাছ বেক্টেৰিয়া প্ৰটজোৱা ভেঁকুৰ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ভাইৰাছ আমাৰ নেক্সট কুৱেশ্যনটো হৈছে মানুহৰ শৰীৰত থকা লিপিডৰ নাম কি ভিটামিন কলেষ্টৰল পাচক ৰস কেৰাটিন এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কলেষ্টৰল আমাৰ নেক্সট কুৱেশ্যনটো হৈছে উদ্ভিদ কোষত থকা বৃহৎ ঠাইক কি বুলি কোৱা হয় লাইছ'জম ভেকুল প্লাষ্টিড এটাও নহয় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ভেকুউল আমাৰ নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো ৰেচন অংগ নহয় বৃক্ক ছাল যকৃত মগজু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মগজু আমাৰ নেক্সট কুৱেশ্যনটো হৈছে উষ্ণতা জোখা যন্ত্ৰটোৰ নাম কি বেৰমিটাৰ লেক্টোমিটাৰ থাৰ্মোমিটাৰ এটাও নহয় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে থাৰ্মোমিটাৰ আজি আমি আপোনালোকৰ বাবে এই ভিডিঅ'ত এটি প্ৰশ্ন আগবঢ়াইছোঁ প্ৰশ্নটো হৈছে গাড়ীৰ পিছফালে চাবলৈ কি দাপোন ব্যৱহাৰ কৰা হয় সমতল অৱতল উতল এটাও নহয় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ জানিলে আমাক নিশ্চয় কমেণ্ট কৰি জনাব ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰিব আৰু চেনেলটোত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ